বন্ধু বান্ধৱীসকল আৰু আজি ৰাতিপুৱাই আমি আহিলোঁ ছিংগাপুৰ এয়াৰপৰ্ট কাৰণ আজি ছিংগাপুৰৰ পৰা মালয়েছিয়া যাম সেইকাৰণে ৰাতিপুৱাই আহিলোঁ তাৰপিছত যেতিয়া আমি মালয়েছিয়া গৈ পালোঁ নহয় তেতিয়া মানে বাহিৰৰ দৃশ্য চাওকচোন কলা কলা ইমান মেঘ আছিলে নহয় আৰু টুপ টুপকৈ যে বৰষুণো পৰিছিলে মানে তাৰপিছত টেনশ্যন হৈছিলে অলপমান যে আমি বিচৰা ধৰণে ফুৰিব পাৰিম নে নাই বেছি বৰষুণ থাকিলে পুৰা অসুবিধা হ'ব ন সেইটোৱে তাৰপিছত আমি এয়াৰপৰ্টৰ পৰা ওলাই এখন কেব লৈ আমি বুক কৰা এপাৰ্টমেণ্টলৈ গ'লোঁ আৰু এপাৰ্টমেণ্টটো বৰ ধুনীয়া আছিলে মানে এখন ঘৰত থাকিবলগীয়া আটাইবোৰ ফেচিলিটি আছিলে মানে এপাৰ্টমেণ্টটোত এটা ডাইনিং হল আছিলে তাৰপিছত দুটা বেডৰুম আছিলে আৰু লেট্ৰিন বাথৰুমটো দুটা আছিলেই বাৰু আৰু তাত ধুব পৰাৰ ফেচিলিটিও আছিলে আৰু বাহিৰৰ বেলকনিখন অকণমান দেখুৱাইছোঁ চাওকচোন ইমান ডাঙৰ ডাঙৰ বিল্ডিং আমাৰ চাগে ফ্ল'ৰটো 13 আছিলে নেকি আৰু তলৰ পিনে চালে মানে মূৰটো অকণমান ঘূৰাই মানে ডাইৰেক্ট চাবই নোৱাৰি মই ইমান চাব পৰা নাই ডাইৰেক্ট ঠিক আছে কিন্তু বৰ ভাল আছিলে এপাৰ্টমেণ্টটো যে আৰু অকণমান ৰেষ্ট কৰাৰ পিছত যে মা দেউতা মানুহজন মই আৰু ভাইটি গ'লোঁ আমি KL টাৱাৰ চাবলৈ আৰু চাওক ইমান ধুনীয়া KL টাৱাৰটো নহয় আৰু এই KL টাৱাৰৰ ওপৰত উঠি আমি কি চালোঁ জানেনে আমি চালোঁ পেট্ৰনাছ টুইন টাৱাৰ ইমান ধুনীয়া আৰু গোটেই চহৰখন চাওকচোন কুৱালালামপুৰ কিমান ধুনীয়া লাগিছে নহয় ৰাতি ভাব হৈছে যেন একেবাৰে মণিমুকুতা পৰি আছে হয়নে ইমান জিলিকি আছে চাওকচোন আৰু এইটো হ'ল পেট্ৰনাছ টুইন টাৱাৰ ইমান ভাল লাগিছে চাওক আৰু তাৰ পৰা আমি ওলাই কেনে মা আৰু দেউতাক ৰুমত থলোঁ কাৰণ মা আৰু দেউতাই ৰাতিৰ সাজ ৰুমতেই খাব মানে বাহিৰত নাখায় মানে আৰু বাহিৰত খাবলৈ মই মানুহজন আৰু ভাইটি আহিলোঁ তাৰপিছত এয়া চাওক খ্ৰীষ্টমাছৰ সময় আছিলে কাৰণে ইমান ধুনীয়াকৈ চাৰিওফালে সজাইছে নহয় বৰ ধুনীয়া লাগিছে ন মানুহৰ ভিৰ বহুত ভাল লাগিছিলে মানে দেখি আৰু তাৰপিছত মানে আমাৰ খোৱাবোৰ যেতিয়া আমি অৰ্ডাৰ কৰিলোঁ আহি পালে আৰু ইমান ধুনীয়া খানা খাই আমি ৰুমলৈ আহিলোঁ আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে মৰম দিব দেই